Guys, good morning. আৰু এটা নতুন সুন্দৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ, বহুত দিন ভিডিঅ' দিয়াই নাই। তো আজি এটা লং ভিডিঅ' দিম বুলি ভাবিছোঁ। মানে মই যিখন স্কুলত মানে পঢ়াটো ষ্টাৰ্টিং কৰিছিলোঁ, LP স্কুলৰ পৰাই মই পঢ়াটো ষ্টাৰ্টিং কৰিছোঁ। আমাৰ ঘৰৰ কাষতে থকা 149 নম্বৰ ভদ্ৰা প্ৰাথমিক নামৰ বিদ্যালয়খনৰ পৰা। তো সেইখন বিদ্যালয়ত এটা অনুষ্ঠান আয়োজন কৰা হৈছে 9-10 নৱেম্বৰ। তো নপুৰণি ছাত্ৰ সমাৰোহ, য'ত এতিয়া বৰ্তমান ছাত্ৰগিলাও পঢ়ি আছে আৰু যিবিলাক পঢ়ি গৈছে সেইবিলাকক লৈ কিনে এটা অনুষ্ঠান আয়োজন কৰা হৈছে। গতিকে সেই অনুষ্ঠানটোৰ কাৰণে মই এটা সৰুকৈ ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো ভিডিঅ'টো চাই থাকিব, শেষলৈকে সকলো গম পাই যাব। তো দিয়ক এটালৈকে যাওঁ বলক। আৰু এইফালে পতাকা উত্তোলন হৈ যোৱাৰ পিছত এতিয়া শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু চাকি বন্তিবিলাক জ্বলাই আছে। তো এইফালে বড়ো সম্প্ৰদায়ৰ লোকসকলক আমন্ত্ৰণ কৰা গৈছে নৃত্য পৰিৱেশন কৰাৰ কাৰণে। তো তেওঁলোকে নৃত্য পৰিৱেশন কৰি আছে আৰু ইয়াৰ পিছতে হ'ব আমাৰ শোভাযাত্ৰা। আৰু এই নপুৰণি ছাত্ৰ সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে নপুৰণি ছাত্ৰ ছাত্ৰীবিলাকে ৰেডি হৈ আছে নিজৰ নিজৰ ভাও প্ৰদৰ্শন কৰিবৰ বাবে। তো এইফালে সকলোৱে সাজু হৈছে আৰু খন্তেক সময়ৰ পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। গতিকে এই ভিডিঅ'টোত সকলোবিলাক দেখুওৱা হ'ব, সকলোৱে যাতে ভিডিঅ'টো আধাতে এৰি থৈ নাযায়, শেষলৈকে চাই থাকে। আৰু এই স্কুলখনৰে বৰ্তমান সম্পাদক মহোদয় আছে, সম্পাদক মহোদয়ে দুই এষাৰ কৈ দিব। আমি 149 নং ভদ্ৰা প্ৰাথমিক বিদ্যালয়ৰ নপুৰণি ছাত্ৰ ছাত্ৰী সমাৰোহৰ আয়োজন কৰিছোঁ। আৰু এই বিদ্যালয়খন প্ৰতিষ্ঠা হ'বৰে আমাৰ 135 বছৰ হ'ল। 1819 চনতে স্থাপিত এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজত যি মিলন সমাৰোহ আয়োজন কৰিছোঁ, এই আয়োজনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ইতিমধ্যে অতিবাহিত হ'ল পতাকা উত্তোলনেৰে বিভিন্ন কাৰ্যসূচী। এতিয়া আমি আজি প্ৰথম দিনৰ আকৰ্ষণীয় কাৰ্যসূচী হ'ল সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ঠাইৰ পৰা বড়ো নৃত্যৰ দল, চেং বিহুৰ দল, নামতি দল আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ভাৱত থিম হিচাপে ইয়াতে অংশগ্ৰহণ কৰিব। আৰু এনেকুৱা আৰম্ভ হৈ গ'ল আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। তো ষ্টাৰ্ট হৈ গ'ল আৰু বলক মোৰ লগতে আপোনালোককো দেখাই আছোঁ। আৰু এইফালে আগৰ ফালে শোভাযাত্ৰা কৰি আছে, মই আছোঁ ই ৰিক্সাত বহি কিনে যাই আছোঁ বঢ়িয়াকৈ গান চান। শোভাযাত্ৰা শেষ হোৱাৰ লগে লগে ইয়াতে আৰম্ভ হৈ গ'ল একক নৃত্য প্ৰতিযোগিতা। তো ভণ্টিসকলে বঢ়িয়াকৈ নাচি আছে, তো এবাৰ উপভোগ কৰি লওক।
আৰু এনেকুৱাকৈ কাৰ্যসূচীবিলাক শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ গ'ল প্ৰীতি ভোজনৰ আৰু ইয়াতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীবিলাকে প্ৰীতি ভোজন কৰি আছে তো এনেকৈ শেষ হৈ গ'ল আমাৰ ন পুৰণি ছাত্ৰ সমাৰোহৰ অনুষ্ঠানটি তো বহুত বেছি ভাগৰ লাগিল যিহেতু অলপ বিল কৰিলোঁ না ভাত পানী খোৱাতে তো এনেকৈ 135 বছৰীয়া স্কুলখনক লৈ কিনে আমি ন পুৰণি ছাত্ৰ সমাৰোহ পাতিছিলোঁ তো এনেকৈ শেষ হৈ গ'ল তো বহুত বেছি ভাগৰো লাগছি তো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম।